নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভায়লেন্স এক্ট, এই আইনখনৰ ওপৰত আমি সকলোৱে মিলি এটা এছাইনমেণ্ট প্ৰস্তুত কৰিছিলোঁ। আৰু আপোনালোকে হয়তো এতিয়া গম পাইছে যে DLEDত কিছুমান কাম আমি গ্ৰুপত কৰিবলগীয়া হয়। গতিকে এইটো আমাৰ গ্ৰুপে প্ৰস্তুত কৰা এছাইনমেণ্ট আছিল। গতিকে আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে কিছু কথা জানিব পাৰিব আৰু আপোনালোকৰ যিবিলাক এছাইনমেণ্ট প্ৰস্তুতত সহায় হ'ব বা এক্সামতো সহায় হ'ব। ধন্যবাদ। গতিকে এইটো আখৰ বুজি নাপালে তলত কমেণ্ট কৰিব পাৰে, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম।